নমস্কাৰ নিউজ নাওলৈ স্বাগতম জনাইছোঁ। বৰ্তমান মই উপস্থিত আছোঁ ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ত। আজি আমি কটন বিশ্ববিদ্যালয়ত উপস্থিত হৈছোঁ এটা বিশেষ উদ্দেশ্যত। আমি সচৰাচৰ মানসিক স্বাস্থ্য, আমাৰ শাৰীৰিক স্বাস্থ্য, এই সকলো ধৰণৰ স্বাস্থ্যৰ লগত জড়িত সজাগতা বৰ্তমান সময়ত প্ৰাসংগিকতা লাভ কৰিছে। আৰু মানসিক স্বাস্থ্যৰ বিষয়ে সচৰাচৰ আমি এটা আলোচনা ব্যাপকভাৱে হোৱা দেখিবলৈ নাপাওঁ। কিন্তু আজি আমি উপস্থিত আছোঁ কটন বিশ্ববিদ্যালয়ৰ চাইক'লজি ডিপাৰ্টমেণ্টত আমি উপস্থিত হৈছোঁহি। আৰু আমি জানিব বিচাৰিছোঁ কটন বিশ্ববিদ্যালয়ৰ চাইক'লজি ডিপাৰ্টমেণ্টৰ ছাত্ৰ ছাত্ৰীসকলৰ পৰা তেওঁলোকৰ মানসিক স্বাস্থ্য সম্পৰ্কে তেওঁলোকে আমাৰ দৰ্শকসকলক কি জনাব বিচাৰিব। আমাৰ সৈতে উপস্থিত আছে দুগৰাকী কটন বিশ্ববিদ্যালয়ৰ। প্ৰথমতে আমি তোমাৰ ওচৰলৈ আহিছোঁ। তোমাৰ নামটো? সুস্মিতা ভাগৱতী। মানে মই তোমাক এইটো কথা সুধিব বিচাৰিছোঁ, সাধাৰণতে মানসিক স্বাস্থ্য এই শব্দটোৰ লগত, মানসিক স্বাস্থ্য বোলা এই ধাৰণাটোৰ লগত আমাৰ মানুহবোৰ আচলতে ইমান এটা পৰিচিত নহয়, কাৰণ এই বিষয়ে বৰ বিশেষ এটা আলোচনা হোৱা দেখা নাযায়। মই তোমাক প্ৰথমতে জানিব বিচাৰিছোঁ যে মানসিক স্বাস্থ্যটো আচলতে হয় কি? আমি চবেই জানো ফিজিকেল হেল্থৰ কথা। ফিজিকেল হেল্থটো আপোনাৰ এজন মানুহে ভালকৈ ছ'চাইটিত পাৰফৰ্ম কৰিবলৈ বা কাম কৰিবলৈ যদি ফিজিকেল হেল্থটো ভাল হৈ নাথাকে তে পূৰা এফিচিয়েণ্টলি কাম কৰিব নোৱাৰে। তেনেকেই মেণ্টেল হেল্থো আমি আমাৰ যোনবিলাক ডেইলি কাম কৰোঁ, আজি আমি পঢ়িবলৈ আহিছোঁ বা কিবা কৰিবলৈ আহিছোঁ, তাতে আমাৰ মেণ্টেল হেল্থটো এটা বহুত ডাঙৰ ভেৰি ইম্পৰ্টেণ্ট ৰোল প্লে' কৰে। যদি আমি মেণ্টেলি হেল্ডি নাথাকোঁ তেতিয়া আমি সেই যোনবিলাক কাম এজন হেল্ডি থকা মানুহে, এজন এভাৰেজ মানুহে যেনেকৈ কৰিব পাৰিব, আমি সেনেকৈ কৰিব নোৱাৰিম। মানুহে মেইনলি ফিজিকেল হেল্থক ফ'কাছ কৰে, বাট টু বি আ ফুলি ফাংচনিং ইণ্ডিভিজুৱেল আপুনি কোনোবা এজন মানুহ দুটাতে মানে ইকুৱেলি ইকুইপড হ'ব লাগিব, দুটাই ভাল হ'ব লাগিব, তেওঁৰ হেল্ডি হ'ব লাগিব। মানসিক স্বাস্থ্যৰ ফালেদি চাবলৈ গ'লে যদি মানুহ এজন অসুস্থ হয়, প্ৰথমটো মানুহজনে শাৰীৰিকভাৱে অসুস্থ হৈ পৰে। মানুহজনৰ খোৱা লোৱাত মন নবহা হয়, খাব নোৱাৰা হয়, আৰু আটাইতকৈ বেছি ডাঙৰ কথাটো হয় মানুহে নিজৰ ডিচিশ্যনবোৰ ভালকৈ ল'ব নোৱাৰা হয়। একদম সৰু সৰু যিবোৰ ডিচিশ্যন হয় লাইফৰ, আজি এতিয়া কলেজত যাব মন গৈছে নে যোৱা নাই, মুহূৰ্তত ক'ব যে মোৰ মন গৈছে, নেক্সট মুহূৰ্ততেই ক'ব যে নাই মোৰ মন যোৱা নাই, তেনেকুৱা টাইপৰ লক্ষণবোৰ থাকে। তাৰপিছত মানুহৰ মন বেয়া হয়। আৰু দুটা ৱৰ্ড বহুত ইম্পৰ্টেণ্ট ইয়াত, হোপলেছনেছ আৰু হেল্পলেছনেছ। চ' মানুহ এজনে নিজৰ প্ৰতি যিখিনি হোপ থাকে যে আজিৰ দিনটো ভাল যাব বা মোৰ এইটো কৰিব পাৰোঁ, সেই হোপটো নোহোৱা হৈ যায় মানুহৰ, আৰু হেল্পলেছ ফিল কৰে। তেওঁ মানে নিজৰ যিখিনি প্ৰব্লেম হৈ আছে, নিজে যিখিনি বস্তুৰ লগত ডিল কৰিব লাগিব, সেইবোৰৰ প্ৰতি মানুহৰ আনৰ হেল্পটো খুজিব ভয় খায়েই, প্লাছ নিজে নিজকে হেল্প কৰিব নোৱাৰা হৈ যায়। এই দুটা বস্তু বহুত ইম্পৰ্টেণ্ট হয়, আৰু এই বস্তুটো বাঢ়ি গ'লে মানুহৰ ডিপ্ৰেশ্যন আহি যায়। গতিকে লক্ষণসমূহ সেইবোৰেই, মানুহ অনবৰতেই অকলে থাকিব, আৰু যিবোৰ ইম'শ্যনছ হয় মানুহৰ, আৱেগ আৰু বিবেক, এই দুটাৰ ওপৰত মানুহৰ কণ্ট্ৰল নোহোৱা হৈ যায়। দুখ লাগিলে বহুতকেই দুখ কৰিব, ফূৰ্তি লাগিলে অতিৰিক্ত ফূৰ্তি কৰিব, চ' তাত ডিপ্ৰেশ্যন আৰু মেনিয়াৰ কথা আহি যায়। তেনেকেই লক্ষণবোৰ বাঢ়ি গৈ থাকে। এই যে এটা শব্দ কৈছা তুমি, ডিপ্ৰেশ্যন, এতিয়া আমি এটা বস্তু দেখিবলৈ পাওঁ বৰ্তমান প্ৰজন্মত, আমাৰ নতুন প্ৰজন্মটো এই ডিপ্ৰেশ্যন বোলা যিটো ৰোগ, মই ৰোগ বুলিয়ে কৈছোঁ, ডিপ্ৰেশ্যনৰ চিকাৰ হৈছে। আৰু আমি সচৰাচৰ দেখিবলৈ পাইছোঁ, সেয়া বলিউডৰ ছুপাৰষ্টাৰ সুশান্ত সিং ৰাজপুতে হওক বা অন্য এনেকুৱা বহুত আছে যি ডিপ্ৰেশ্যনৰ চিকাৰ হৈ আত্মহত্যা পৰ্যন্ত কৰিবলৈ বাধ্য হৈছে। এই ডিপ্ৰেশ্যন আচলতে হয় কিয়? ডিপ্ৰেশ্যন হয় কিয় বুলি ক'লে তাৰ মাজত কাৰণ বহুত থাকে। মানুহৰ ফাৰ্ষ্টটো বায়'লজিকেল কাৰণ থাকে, কিছুমানৰ হেৰিডিটেৰী আহে, যদি ফেমিলিত ডিপ্ৰেশ্যন থাকে জিনৰ থ্ৰুৱেদি সেইটো আহিব পাৰে। ছেকেণ্ডলি মানুহৰ ডিপ্ৰেশ্যন আৰু এটা কাৰণ হ'ব পাৰে ছ'চাইটিৰ ফালৰ পৰা। মানুহজনে যদি বহুতবাৰ ফেইলিয়ৰ দেখি আছে, মানুহজনে বহুত বছৰ ধৰি পেলাই নিজে বিচৰা বস্তুটো কৰিব পৰা নাই, তেতিয়া মানুহৰ ডিপ্ৰেশ্যন হ'ব পাৰে। কিন্তু মনটো বেয়া লাগিছে, মোৰ আজি খাব মন যোৱা নাই, সেইটোৱে ডিপ্ৰেশ্যন নহয়। ডিপ্ৰেশ্যন হ'বলৈ যিবোৰ চিমটম হয়, আমাৰ DSM থাকে। DSM মানে যিটো আমাৰ চাইক'লজিকেল মেনুৱেল হয়, সেইখন যোনে বেমাৰবোৰৰ কাৰণে আমাৰ ডায়েগন'চিছ দিয়ে। সেইখনৰ মতে যিকেইটা ক্ৰাইটেৰিয়া তাত থাকে, যিবোৰ চিমটমছ থাকে, তাৰে এটলিষ্ট 5টা কমেও 2 বছৰৰ কাৰণে থাকিব লাগিব। সেইটো থাকিলেহে মানুহৰ ডিপ্ৰেশ্যন হয়, মানে আমি ডিপ্ৰেশ্যন হোৱা বুলি ক'ব পাৰোঁ। আৰু ডিপ্ৰেশ্যনটো কিয় হয় বুলি ক'ব গ'লে একজেক্টলি কাৰণ তেনেকুৱা নাই যে এইটো কাৰণতে মানুহ এজনৰ ডিপ্ৰেশ্যন হ'ব। মানুহজনৰ সৰুতে যদি ট্ৰমা আছিলে, কিবা তেওঁ চাইল্ডহুড এবিউজ পাইছে, কিবা এটা ঘটনা ঘটিছে যিটো তেওঁক বহুত বেছিকৈ এফেক্ট কৰিছে, আজিৰ তাৰ পৰা 20 বছৰ পিছতো যদি বেলেগ এটা ইনচিডেণ্টে তেওঁক ট্ৰিগাৰ কৰি দিয়ে, তেতিয়াও মানুহজন ডিপ্ৰেশ্যনৰ চিকাৰ হ'ব পাৰে। আচ্ছা, যদি এজন ব্যক্তি ডিপ্ৰেশ্যনৰ চিকাৰ হয়,
তেতিয়া তেওঁ সেই ডিপ্ৰেশ্যনৰ পৰা আকৌ মানে নৰ্মেল অৱস্থালৈ আহিবলৈ তেওঁ পূৰ্বৰ যিটো অৱস্থা সেইটোলৈ আহিবলৈ কেনেধৰণৰ প্ৰক্ৰিয়াৰ মাজেৰে যাব লগা হয় যদি বোলে ইমান তেনেকুৱা বেছি হৈ যোৱাগৈ নাই তেতিয়াহ'লে মানুহে কিছুমান ছেল্ফ হেল্প টেকনিক্সো ইউজ কৰিব পাৰে ধৰক ফাৰ্ষ্ট অফ অল আমাৰ শ্লিপ চাইকেল মানে আমি যেতিয়া শুওঁ তেতিয়া আমাৰ মানে আমি এটা ষ্টেজত সোমাই যাওঁ আৰু এনেকুৱা এটা ষ্টেজ আহে য'ত আমাৰ ড্ৰিম ষ্টেট হয় বা তেনেকৈ আৰু সেনেকৈ আমি ওলাইও আহোঁ সেইবিলাকৰ পৰা সেই ষ্টেটকেইটাৰ পৰা সেইকেইটা যদি খেলি মেলি হয় আমি বহুতে দেখোঁ যে আমাৰে আজিকালি আমি শুৱা খুব দেৰি কৰোঁ ধৰক আমি মানে যোনটো নেচাৰৰ লগত এটা বেলেঞ্চ থাকে সেইটো আমি মিলাই পেলাই শুব নোৱাৰোঁ মোবাইল চুই থাকোঁ কিবা হয় মোবাইলৰ কাৰণে আমাৰ টোপনি নধৰে সেইবিলাক খেলি মেলি হ'লে ডিপ্ৰেশ্যন হ'ব পৰা এটা চান্স আহি যায় মানসিক স্বাস্থ্য এটা আমি জ্বৰ হ'লে মানে একদম ভয় নোখোৱাকৈ আমি ডাক্তৰৰ ওচৰলৈ যাওঁ কিন্তু এতিয়াও ইভেন সেইটো প্ৰব্লেম আছে যদি কাউন্সিলৰ ওচৰলৈ যাওঁ বুলি কওঁ মানে মই নিজেও এটা সময়ত মানে সহায় লৈছিলোঁ তো সেইটো বস্তু অলপ মানে সংকোচ টাইপৰ কৰা হৈছিলে কিন্তু এতিয়া মই নকৰোঁ এতিয়া মই ক'বলৈ মোৰ ভয় নালাগে যে মোৰ কাউন্সিলৰ লাগে বা যিটো চব মানুহৰ প্ৰব্লেম থাকে চব মানুহে মহোদয়ে এটা বিশেষ মন্তব্য কৰিলে যে যদি চাকৰি লাগে তেতিয়াহ'লে কমাৰ্চ বা ছায়েন্সত পঢ়িবলৈ তেওঁ কৈছে এগৰাকী দায়িত্বশীল মন্ত্ৰীৰ এনে মন্তব্য কিমান দূৰ গ্ৰহণযোগ্য এগৰাকী অধিবক্তা হিচাপে আপুনি এই ক্ষেত্ৰত কি জনাব এগৰাকী অধিবক্তা হিচাপে মই এইটোৱে ক'ম যিটো আজিৰ ডেটত যিটো ছ'চিয়েল ইনফ্লুৱেঞ্চ বুলি কেনে কয় আজিকালি ইউটিউবাৰ হওক বা আপোনাৰ আজিকালি চব বিভিন্ন মাধ্যমেদি ছ'চিয়েল ইনফ্লুৱেঞ্চাৰ হয় তে মই এজন ৰাণোজ পেগু ডাঙৰীয়া তেখেত এটা ডাঙৰ এটা পদ এটা লৈ বহি আছে যিহেতু তেখেত আমাৰ এডুকেশ্যন মিনিষ্টাৰ সেই হিচাপে তেখেতে যেতিয়া এটা আপোনাৰ ছ'চিয়েল মিডিয়াৰ থ্ৰু দি কেনে আপোনালোকৰ মিডিয়াৰ ফালৰ পৰা হওক বা নিউজৰ ফালৰ পৰা যেতিয়া এটা প্ৰচাৰ কৰে যে ছায়েন্স আৰু কমাৰ্চটো হয়তো তেখেতে এইটো মন্তব্য দি কেনে কোৱা হৈছিলে যে ছায়েন্সৰ ছিটখিনি বহুতখিনি খালী হৈ থাকে সেইটো হয়তো এটা এৱেৰনেছ হিচাপে যে ছায়েন্সতো দিয়ক বুলি বাট আজিৰ ডেটত মষ্ট অফ দ্য পেৰেণ্টছ যিবিলাক আছে ৰাতিপুৱা শুই উঠি তেওঁলোকে পেপাৰ হওক নিউজ হওক নিজেও চায় আৰু ল'ৰা ছোৱালীবিলাক আজিকালি ইমান বেছি মোবাইলত এক্টিভ হৈ থাকে তেওঁলোকে কয় যে তহঁতি নিউজটো চা যেতিয়া নিউজত এটা যেতিয়া দিয়ে যে অলৰেডি পেৰেণ্টছবিলাকে প্ৰেছাৰাইজ কৰিয়ে থাকে ল'ৰা ছোৱালীবিলাকক যে তহঁতি ছায়েন্স ল 80% 90% হোৱা মানে ছায়েন্স ল আৰ্টছটোত মানে ইমান বেছি গুৰুত্ব দিয়া নহয় আজিকালি বাইদেউ আপোনাক নিউজ নেওলৈ স্বাগতম জনাইছোঁ আচ্ছা ধন্যবাদ আমি যিটো আজি বিষয়ে আলোচনা কৰিছোঁ আপোনাৰ ছাত্ৰ ছাত্ৰীৰ লগত আজি আমি যিটো বিষয়ে আলোচনা কৰি আছোঁ মানসিক স্বাস্থ্যৰ কথা মই আপোনাক এটা প্ৰশ্ন পোনপটীয়াকৈ ক'ব বিচাৰিছোঁ আজি কিছুদিন পূৰ্বে অসমৰ মাননীয় শিক্ষামন্ত্ৰী ৰাণোজ পেগু ডাঙৰীয়াই এটা মন্তব্য কৰিলে যে যদি চাকৰি লাগে তেতিয়াহ'লে ছায়েন্স বা কমাৰ্চত পঢ়ক আপুনি মনোবিজ্ঞানৰ শিক্ষক হিচাপে অধ্যাপক হিচাপে আপোনালৈ মোৰ পোনপটীয়া প্ৰশ্ন এইটোৱে এগৰাকী দায়িত্বশীল মন্ত্ৰীৰ মুখত এনেধৰণৰ কথা কিমান দূৰ গ্ৰহণযোগ্য আচ্ছা ধন্যবাদ জনাইছোঁ প্ৰথমতে খুবেই সুন্দৰ প্ৰশ্ন কৰিছা এইটো আচলতে খুবেই ইম্পৰ্টেণ্ট হয় কথাটো আমাৰ ইউথৰ কাৰণে এইটো আচলতে আমি জনোৱাটো উচিত যে এইটো টু ছাম এক্সটেণ্ট হয়তো মই ভাবোঁ পাৰ্চনেলি মই নিজৰ অপিনিয়নটো ক'ব খুজিছোঁ আই ডোণ্ট ষ্ট্ৰংলি বিলিভ যে এইটো ষ্টেটমেণ্টটো তেখেতে ঠিক কৈছে এজন হয়তো মহান ব্যক্তি হৈ পিনে এজন আমাৰ এডুকেশ্যন মিনিষ্টাৰ হৈ পিনে এইটো ষ্টেটমেণ্ট ইজ টোটেলি ফল্ছ ন'শ্যন ফ্ৰম টু ছাম এক্সটেণ্ট কাৰণ হয়তো আমি ফাৰ্ষ্টৰ কথা এটা কথাই মনত ৰাখিলে হ'ল যে ছায়েন্স পঢ়িলে বা কমাৰ্চ পঢ়িলে বা আৰ্টছ পঢ়িলে হয়তো ছায়েন্স পঢ়া ষ্টুডেণ্টজনেই যে অকল ব্ৰিলিয়েণ্টলি এজন ফাৰ্ষ্ট প্ৰায়ৰিটি দিব লাগিব বা কমাৰ্চৰ পইণ্ট অফ ভিউ বা আৰ্টছ পঢ়িলে হয়তো ছেকশ্যনেলি উইক হ'ব সেইটো নহয় সেইটো ফাৰ্ষ্ট মেণ্টেলিটিটো আমি ওলাব লাগিব এইটো ছ'চাইটিৰ কাৰণে আমি এটা ষ্টিগমা হিচাপেই কৰিছোঁ নিজৰ এটা মানে সেই বস্তুটো যোনটো দাগ বুলিয়েই ক'ম চাইক'লজিকেল টাৰ্মত কাৰণ এই বস্তুটো যদি মেণ্টেলি আমি আগতে ওলাব পাৰোঁ নিজৰ পৰা প্লাছ আমি নিজৰ যোনটো ওচৰৰ চুবুৰীয়া আছে যেনেকৈ পেৰেণ্টছৰ থ্ৰুৱেদিও এটা ইনফ্লুৱেঞ্চ হয় আজিকালি ল'ৰা ছোৱালীবোৰৰ পেৰেণ্টছবোৰে এনেকৈ হৈছে যে ছায়েন্স ল'লেহে হয়তো বাবাটো মোৰ চোকা 90% পালে লগালগ ছায়েন্সত এডমিশ্যন লওঁ এইটো এটা ভুল ধাৰণা হয়তো যদি ষ্টুডেণ্টজনৰ ইণ্টাৰেষ্ট আছে ছায়েন্সৰ প্ৰতি বা কমাৰ্চৰ প্ৰতি বা আৰ্টছৰ প্ৰতি লেটছ চে ফৰ আৰ্টছ যিকোনো ক্ষেত্ৰত তেতিয়া হয়তো নিজৰ যোনটো ইণ্টাৰেষ্টৰ ফালৰ পৰা যদি যাব খোজে ষ্টুডেণ্টজনে দেন ইটছ অ'কে কিন্তু আমি হয়তো নিজে কেতিয়াও প্ৰেছাৰাইজ কৰিব নালাগে আমাৰ নিজৰ ল'ৰা ছোৱালীৰ ওপৰত কাৰণ আমি নাম আৰু ফেম চাই পিনে বস্তুটো ল'লে নহ'ব যে ছায়েন্স ল'লে হয়তো আমাক বা ক'ব ছ'চাইটি বা সমাজে এইটো নহয় আমি নিজৰ কি ইচ্ছা আমাৰ নিজৰ যোনটো ইণ্টাৰেষ্ট আমাৰ সেইটোহে আমি ফ'কাছ কৰি পিনে আগুৱাই যাব লাগিব হয়নে নাই আৰু য়েছ সেইটো হ'ল ছেকেণ্ড কথা এইটোৱে যে আমি আৰ্টছৰ কথাটো ক'ব গ'লে আমি শংকৰদেৱ
শংকৰদেৱৰ কথা, শ্ৰদ্ধাৰ শংকৰদেৱৰ কথা হয় বা আহোম ৰজাসকলৰ কথাও জানিব আমি পাওঁ। হয়তো নিজৰ কালচাৰৰ লগত আমি ৰিলেটেড কিমান বস্তু শিকিব পাওঁ, আৰ্টছত কিমান বস্তু আমি শিকিব পাই আছোঁ, আৰু হয়তো আমি নিজৰ ইউথ জেনেৰেশ্যনকো এইটো শিকাব লাগে যে আমি কালচাৰৰ লগত আমি ৰিলেটেড, আমি যিখিনি সমাজৰ প্ৰতি আমাৰ দায়িত্ব সেইখিনি আমি যদি আমি দেখাব খোজোঁ ইউথ জেনেৰেশ্যন, আজি হয়তো আমি তোমালোকে ইয়াতে আহিছা এটা ধুনীয়া টপিক লৈ পিনে, এইটো টু চাম এক্সটেণ্ট কিছুমান হ'লেও মানুহে এইটো চাব আৰু লাইক এন এৱাৰনেছ এটা সেইটো বস্তুটো স্প্ৰেড হ'ব। আৰু লগতে এতিয়া এনেকুৱা হৈছে যোনটো ষ্টেটমেণ্ট তেখেতে দিছে সেইটো হিচাপত হয়তো আৰ্টছ লোৱা অলৰেডি যোনে আৰ্টছ পঢ়ি আছে সিহঁতৰ মেণ্টেলি এটা প্ৰেছাৰ ডেভেলপ হৈছে, হয়তো কিছুমান উইক ছেকশ্যনৰ মেণ্টেলি যোনবোৰ কমজৰি অলপ মেণ্টেলি সিহঁতৰ সেইখিনি হয়তো ডেভেলপ হোৱা নাই, সিহঁতে হয়তো ছুচাইডেল এটেম্পটো কৰিব পাৰে, কাৰণ সিহঁতে ভাবিছে আমি আৰ্টছ অলৰেডি লৈ লৈছোঁ, এতিয়া আমাৰ ফিউচাৰটো কি হ'ব, হোৱাট উইল বি নেক্সট, চ' আমি এতিয়া কি কৰিম নেক্সট ষ্টেপ, হয়তো সিহঁতে বেয়া যদি পদক্ষেপ হাতত লয়, চ' তাৰ আগতে যাতে বিপদ নোহোৱাৰ আগতে আমি এটা ষ্টেপ মেজাৰমেণ্ট লোৱাটো উচিত যে আমি যিখিনি পাৰোঁ কম এৱেৰনেছ যে চব ছাবজেক্টে সমান, পঢ়িলে চবেই ইজি, নপঢ়িলে চব টান, কিন্তু দায়িত্বটো হৈছে আমি নিজৰ ইণ্ডিভিজুৱেলিটি এণ্ড আমাৰ ইণ্ডিভিজুৱেলি ক'ব গ'লে উই এভৰি ওৱান ইজ ইউনিক ইন দেয়াৰ অ'ন ৱে, কোনো কমজোৰ বা কোনো ওপৰ বা তলত এনেকুৱা নহয়, আমাৰ নিজৰ যদি চেষ্টা থাকে আমি সদায় আগুৱাই লৈ যাব পাৰোঁ। আৰু এইটো কথা হৈছে যে আমি যে জাজ কৰোঁ পটককৈ যে এইটো ষ্টুডেণ্ট হয়তো অকণমান একাডেমিকেলি উইক বা এইজন ষ্টুডেণ্ট কম, এজ এ হিউমেন বিং উই আৰ ন' ওৱান টু জাজ এনি ওৱান, এইটো যদি জাজমেণ্ট কৰা আমাৰ অধিকাৰ আছে, এইটো আমাৰ ভগৱানৰ ওপৰতহে আছে মই ভাবোঁ স্পিৰিচুৱেলি ক'ব গ'লে। চ' এইটো কথাটো আমি সদায় মনত ৰাখিলে হ'ল যে ডু গুড আৰু ৱৰ্ক হাৰ্ড, সদায় নিজৰ কৰ্মটো লিগেলি কৰি গ'লে হ'ল, আৰু এইটো ভাবিলে নহয় ভেদভাৱ কৰিব নালাগে ছাবজেক্ট ৱাইজ, কাৰণ ছায়েন্সটোও ইকুৱেলি ইম্পৰ্টেণ্ট, কমাৰ্চ অলছ' ইম্পৰ্টেণ্ট এজ ৱেল এজ আৰ্টছ। আৰু লগতে এইটোৱে ক'ম ইমানতে লাষ্টত মই এইখিনি কৈ পিনে সামৰিব খুজিছোঁ যে যিমান পাৰে স্প্ৰেড লাভ, স্প্ৰেড পিচ, ষ্টে হেল্ডি, ষ্টে পজিটিভ। ধন্যবাদ। জয় আই অসম। ধন্যবাদ। মোৰ আপোনাক একেবাৰে শেষৰটো প্ৰশ্ন, যিহেতু এই মন্তব্যটোত কলা শাখাক টানি অনা হৈছিলে, এইখন কটন বিশ্ববিদ্যালয়ৰ পৰা যেতিয়া কটন কলেজ আছিলে, ঐতিহ্যমণ্ডিত কটন কলেজৰ পৰা এতিয়া কটন বিশ্ববিদ্যালয়লৈ পৰ্যবেক্ষিত হ'ল, এইখন কটন বিশ্ববিদ্যালয়তে কিন্তু অধ্যয়ন কৰি যোৱা কলা শাখাৰ বিভাগৰ পৰা অধ্যয়ন কৰি যোৱা বহু ব্যক্তিয়ে আজি বিভিন্ন সমাজৰ বিভিন্ন ক্ষেত্ৰত নিয়োজিত হৈ আছে। আনকি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও এইখন বিশ্ববিদ্যালয়ৰ পৰাই, তেতিয়া কলেজ আছিলে, এইখন কলেজৰ পৰাই কলা শাখাতে অধ্যয়ন কৰি গৈছিলে। গতিকে মোৰ প্ৰশ্নটো এইটো যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজে যিহেতু এতিয়া তেওঁ মন্ত্ৰীমণ্ডলৰ, তেওঁৰ মন্ত্ৰীসভাৰে এগৰাকী মন্ত্ৰীয়ে এইটো মন্তব্য কৰিছে, আপুনি মুখ্যমন্ত্ৰী মহোদয়ক কিবা আহ্বান জনাব বিচাৰিব নেকি যে শিক্ষামন্ত্ৰীক তেওঁ মানে কেনেধৰণৰ মন্তব্য সামাজিকভাৱে কৰিব, যি মন্তব্যই ব্যাপক হাৰত ছাত্ৰ সমাজক মানে তেওঁলোকৰ মানসিক স্বাস্থ্যত আঘাত কৰিব পাৰে, কিন্তু গতিকে শিক্ষামন্ত্ৰীক মানে যিকোনো ধৰণৰ মন্তব্য কৰাৰ ক্ষেত্ৰত মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আপুনি কিবা আহ্বান জনাব নেকি? আচ্ছা, মই মোৰ ফালৰ পৰা এইবোৰ আহ্বান বুলি এইবোৰ একো ষ্টেটমেণ্ট এইটো বস্তুটো পাৰ্টিকুলাৰলি নকওঁ, হয়তো তেখেতে এজ এ আমাৰ এটা চৰকাৰ হিচাপে হয়তো ভাল কিবা পদক্ষেপ ল'ব পাৰে, তাৰ ভিতৰত হয়তো কিবা পলিটিকেল লাইনত যদি ইফ দে আৰ ট্ৰাইং টু ডু দেন ইটছ দেয়াৰ ভিউ পইণ্ট, কিন্তু আমি চাইক'লজিৰ মানুহ হয় যিহেতু আমাৰ নিজৰ দায়িত্ব, আমি নিজে কি কৰিছোঁ, তেখেতে কি কৰিছে তেখেতৰ জেগাত তেখেতে হয়তো ঠিকে থাকিব পাৰে, কিন্তু আমাৰ নিজৰ দায়িত্ব চাইক'লজিৰ মানুহ হৈ পিনে আমি যিহেতু ময়ো মনোৰোগ এটা মনোবিজ্ঞানিকো হয় লগতে প্ৰবক্তাৰ বাহিৰেও, চ' সেইটো মোৰ দায়িত্ব, মোৰ ফালৰ পৰা মোৰ ষ্টুডেণ্ট দুজন সিহঁতই এটা ভাবিছিলে যে এইটো এটা ইম্পৰ্টেণ্ট টপিক, যাতে আমি এৱেৰনেছ কাইণ্ড অফ যাতে মেণ্টেলি উই শ্বুড বি প্ৰিপেয়াৰ্ড, আৰু আমি সেইটো বস্তুটো নিজৰ দায়িত্ব, ফাৰ্ষ্ট অফ অল আমি নিজে আগবাঢ়ি আহিব লাগিব, আমি সদায় চৰকাৰৰ ওপৰতো ডিপেণ্ড হৈ থাকিব নোৱাৰোঁ যে এইটো কৰিব, হয়তো বানপানীৰ ক্ষেত্ৰতে হওক বা যিকোনো ক্ষেত্ৰতে হওক, কিন্তু সদায় নিজৰ আমাৰ ইণ্ডিভিজুৱেলি এটা দায়িত্ব হ'ব লাগিব যে আমি মেণ্টেল এৱেৰনেছ কি কৰিছোঁ, তেখেতে হয়তো যিখিনি ষ্টেটমেণ্ট দিছে হয়তো তেখেতে এটা নিজৰ হাই অথৰিটি হিচাপে তেখেতে সেইটো বস্তুটো কি হিচাপে লয় সেইটো ময়ো নাজানো, কিন্তু মই নিজৰ ফালৰ পৰা যিখিনি দায়িত্ব এজ এ মেণ্টেল এৱেৰনেছ এইটোৱে ক'ম যে বি ষ্ট্ৰং, এইটো আৰ্টছ ছায়েন্স বা কমাৰ্চৰ কথা একো নাহে ভেদভাৱ, নিজে যিমান পাৰা সদায় চেষ্টা কৰি যোৱা, চবতে স্ক'প আছে অলৰেডি, খালি ইউ হেভ টু বি চিনচিয়াৰ ইন ইয়ৰ ৱৰ্ক আৰু হাৰ্ড ৱৰ্কিং আৰু লিগেলি সদায় থাকিব লাগিব, চব কামতে আমি লিগেলি যদি আমি কামবোৰ কৰোঁ নাথিং কেন টাচ ইয়ৰ চেল্ফ। হয়, ধন্যবাদ। আজি ইমান।